ঈশ্বরে আমার করুণা করিব হরিনাম গাবলৈ কোনেও শিক্ষা বলে লাগে শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে তেওঁ অনন্ত মহাবিশ্ব আপোনা আপুনি ওলাই হয় হয় এতিয়া পঢ়াত থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব তাই প্ৰহ্লাদ জানো তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা যদি নোযোৱা ইয়াতে মন্ত্ৰী বহি থাকা সবাই নাখাইব মই মৃগয়ালৈ যাব নোৱাৰো তোমালোক যোৱা মই ফুলনিৰ মাজে মাজে ফুৰি ফুৰি তেন্তে তুমি থাকা আমি যাওঁ ব'লা ঘৰলৈ যাওঁ राम তুমি কে রাম কৃপা Oh
তুমি সুন্দৰ বালক আৰু ইয়াত তুমি অকলে অকলে কি কৰি আছা মই দশৰথ হিৰণ্যপুৰৰ পুত্ৰ নামবোৰ প্ৰহ্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাকবোৰ ইমান ভাল লাগে মোকো গীত গাবলৈ শিকাবনে বাছা প্ৰহ্লাদ গীত গাই গাই ঘূৰি ফুৰো আমাৰ দৰে সাধাৰণ সন্যাসীসকলে যাৰ খাবলৈ এমুঠি অন্ন নাই যাৰ পিন্ধিবলৈ বস্ত্ৰ নাই তেনে লোকেহে হৰিৰ গুণাৰো কীৰ্তন কৰি ভাল পায় কিন্তু তুমি হৈছা স্বয়ং দৈত্যপতি হিৰণ্যকশিপুৰ পুত্ৰ তোমাক আকৌ হৰিনামৰ কি প্ৰয়োজন ৰজাৰ ল'ৰা হ'লেও হৰি কীৰ্তন কৰিব নালাগে বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হ'লেও হৰিৰ গুণানো কীৰ্তন কৰিব পাৰে কথাষাৰ সঁচা কিন্তু তুমি হৈছা স্বয়ং দৈত্যপতি হিৰণ্যকশিপুৰ পুত্ৰ আৰু বিশেষকৈ ঈশ্বৰ কিন্তু তোমাৰ পিতাৰ দুৰ্ঘৰ শত্ৰু গতিকে তুমি নিশ্চয় হৰিৰ গুণানো কীৰ্তন কৰিলে পিতাই চাগে তোমাক খং কৰিব পাৰে মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানিলে একেদৰে ঈশ্বৰে স্বজন কৰা নাই বাছা প্ৰহ্লাদ সকলোকে এই পৃথিৱীত যত জীৱ আছে যত জড় আছে সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে কথাষাৰ সঁচা কিন্তু তোমাৰ পিতৃয়ে যে এই কথা সমূলি মানিয়ে নলয় আনকি তেওঁ হৰিৰ নাম শুনিলে ক্ৰোধত একেবাৰে উন্মাদ হৈ পৰে তাৰ বাবে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক কম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে বাছা প্ৰহ্লাদ তুমি অৱশ্য চেষ্টা কৰিলে কিন্তু পাৰিবা পলম নকৰিবা এই স্থানতে মই তোমাক হৰিৰ গুণানো কীৰ্তন কৰা প্ৰথমতে হৰি ধ্যান কৰা হৰিত শৰণ লৈ আজিতো জননী হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দৈৰ্ঘ্যৰ অপাৰ সংসাৰ সাগৰ কিন্তু মহাজনে অতি অপ্ৰয়াসে ধৰে শুনাচোন শব্দকাৰম ভুজগশয়নম पद्मनाभन सुरेशन विश्वधारन गगन सदृशन विश्वधारन गगन सदृशन योगिर्भितानंदम वंदे विष्णु भवभयहरणम सर्वलोकिनाथम हुना बसा কর্ণ ভরি শুনা বাসা কর্ণ ভরি নমো নারায়ণ নমো নারায়ণ ইগুয়া বাসা প্রাণ ভরি গোয়া বাসা প্রাণ ভরি নমো নারায়ণ নমো নারায়ণ গোয়া সুন্দর ভব ভয় হরি হরি মুকুন্দ মুরারি ভকতর প্রাণ ধন দেব চক্র হারি হে হে প্রভু নারায়ণ
মই তোমাৰ আই চিনি পাওঁ নে নাপাওঁ হঠাতে আকৌ এইষাৰ কথা কিয় সুধিলা প্ৰহ্লাদ কাৰণ মই যেতিয়া মোৰ মাতৃৰ গৰ্ভত আছিলোঁ নাৰায়ণ তেতিয়াহে আপোনাৰ শুৱলা গীত মাত আৰু এই বিলৰ চমকাৰ শুনিবলৈ পাইছিলোঁ। নাৰায়ণ বাছা প্ৰহ্লাদ মই হৈছোঁ দেখে বিদেশে গীত গাই গাই ঘূৰি ফুৰা এজন সাধাৰণ বৈৰাগী ভকত কেতিয়াবা নিশ্চয় ক'ৰবাত শুনিবও পাৰে এতিয়া পিছে পলম নকৰোঁ তোমাৰ মাতৃৰ কাষলৈকে যাত্ৰা কৰোঁ মই হৰিৰ গুণানু কীৰ্তন কৰিম তুমিও মোৰ লগে লগে কীৰ্তন কৰিবা হৰি নাম বিচাৰি উঠালো বাথুৰি এ হৰি নাম বিচাৰি উঠালো বাথুৰি হরিনাম ক'ত আছে জানানে ও হরিনাম ইয়াতে আছে এ নাম বৈকুণ্ঠ নপৰা মুখাই নামিয়া বৈকুণ্ঠৰে পৰা মুখাই নামিয়া বৈকুণ্ঠৰ পৰা মুখাই নামিয়া বৈকুণ্ঠৰ পৰা Ramo